আমিও যাবগৈ লাগিব বা বুজিছনে ৰ কাইলৈকে যাব নালাগেচোন ঘৰ উঠা নিয়মটো একেবাৰে হৈ লওক তাৰপিছতে যাবি আৰু লাহেকৈ নহয়ো বা ইমান দিন হ'ল ইফালে ঘৰৰ কি অৱস্থা হৈ আছে ঠিকেই নাই পিছে তহঁতি ঘৰ উঠা নিয়মটো কেতিয়ালৈ কৰিম বুলি ভাবিছ তাকেই আজি পিংকিক সেই মাকলৈ ফোন কৰিবলৈ ক'ব লাগিব তেওঁলোকে বা আকৌ কেতিয়ালৈ ঠিক কৰে তেওঁলোকৰ মতেহে হ'ব আৰু যেতিয়া মাতে তেতিয়াই কৰিব লাগিব মাহী এয়া চাহ আনিছোঁ খাব দেই পিংকি বাকীবিলাকক চাহ দিলা নে দিলোঁ মা মহা আৰু সেই দেউতাই বাৰ্থডে বহি কথা পাতিছিল মই তেওঁলোকক তাতে চাহ দি থৈ আহিলোঁ প্ৰীতমক দিলাগে জানো সি ৰুমতে আছে চাগে সি ৰুমতেই চাহ খাই প্ৰায় তুমি তাক ৰুমতে গৈ চাহকাপ দি দিবাগে হ'ব মা মই তেওঁক ৰুমতে গৈ চাহকাপ দি দিম বাৰু আৰু এটা কথা নহয় পিংকি সেই মায়েৰাক আজি ফোন কৰি সুধিবাচোন সেই ঘৰ উঠা নিয়মটো কেতিয়ালৈ কৰিম বুলি ভাবিছে হ'ব বাৰু মা মই অলপ পাছত মালে ফোন কৰি সুধিম বাৰু ঠিক আছে সুধিবাচোন এতিয়া সেই প্ৰীতমৰ চাহকাপ দি থৈ আহেগৈ মা ঠিক আছে এওঁচোন ৰুমত নাই ক'লৈ বা গ'লগৈ আছো পিংকি এইফালে মই কাম এটা কৰি আছিলোঁ এয়া চাহ লওকচোন মই আপোনালৈ চাহ আনিছোঁ দিয়া পিছে পিংকি এটা কথা নহয় তুমি যদি আমাৰ ঘৰত কিবা অসুবিধা পোৱা বা যিকোনো ধৰণৰ যদি তোমাৰ কিবা প্ৰব্লেম হয় তুমি মোক একদম খুলি ক'ব পাৰিবা মই অকণো বেয়া নাপাওঁ নাই কিনো অসুবিধা পাম একো অসুবিধা পোৱা নাই সকলো আপোনালোক ইমান ভাল কিহৰনো অসুবিধা পাম নহয় তুমি নতুনকৈ আহিছা আমাৰ ঘৰলৈ গতিকে এডজাষ্ট হ'বলৈতো অলপ সময় লাগিবই দিয়াচোন আৰু তাৰ মাজতে তোমাৰ কিবা প্ৰব্লেম হ'বও পাৰে হয়তো কাৰণ গোটেই পৰিৱেশটোৱেই তোমালোকৰ ঘৰতকৈ বেলেগ সেয়েহে তেনেকৈ ক'লোঁ যদিহে কিবা অসুবিধা পোৱা বা তোমাক যিকোনো যদি কিবা বস্তু দৰকাৰ হয় তুমি মোক ক'লেই হ'ল হ'ব বাৰু মাজনী তই বাৰু সকলো তাত ঠিকেই পাইছনে তাকে দেউতাৰে আৰু মই সেই আলোচনা কৰিছিলোঁ যেনিবা আমি সেই পৰহিলে মানে কি সেই ঘৰ উঠা নিয়মটো কৰিম বুলি ভাবিছোঁ তই সেই বিয়নীক কৈ দিবি বাইদেউ চাহ লওঁ কাৰ লগতো কথা পাতি আছ অথনিৰ পৰা পিংকিয়ে ফোন কৰিছিলোঁ ঘৰ উঠা কেতিয়ালৈ পাতিম সুধিছিলে তইনো কিয় চাহ আনিলি মই বনালোহেঁতেন নহয় হয় নেকি তই পিছে কি বুলি ক'লি মই সেই তাকে ক'লোঁ আমি কেলৈ আলোচনা কৰা নাছিলোঁ জানো পৰহিলে মানে পাতিম বুলি এতিয়া সেই পৰহিলে মানে হ'বগৈ আৰু ঠিকে আছে বাইদেউ আমিও যাবগৈ লাগিছিলে বুজিছানে আজি মানে তহঁতৰ কাৰণে সোনকালে লৰালৈকে পাতিছোঁ আকৌ ঘৰ উঠাটো সেই পৰহিলে একেবাৰে ঘৰ উঠা খাই কৰি যাবি আৰু বহুত দিন হ'ল নহয় ঘৰৰ অৱস্থা কি হৈ আছে ঠিক নাই একো নহয় হ'ব দে পিংকিয়ে মাকলৈ ফোন কৰিলে নে নাই জানো পাই কেতিয়ালৈ কৰিবা ঘৰ উঠা নিয়মটো মই এই ঘৰলৈ ফোন কৰিলোঁ মায়ে আমাক পৰহিলে মানে মাতিছে হয় নেকি ঠিকে আছে তেনেহ'লে দিয়া সেই মাহীহঁতো খাই যাব পাৰিব আৰু এটা কাম কৰিবাচোন আজি আবেলিলৈ তেনেহ'লে ঘৰ উঠা নিয়মৰ কাৰণে আকৌ বজাৰ সমাৰ কৰিব লাগিব নহয় সকলোৰে কাৰণে কিবা এটা গিফ্ট লৈ যাব লাগিব তুমি সেই পাছবেলালৈ ওলাবা প্ৰীতমো যাব মাহী যাব আৰু আমাৰ মেনকা যাব ঠিক আছে বাৰু মা হ'ব বা এইফালে আলহী এগৰাকী আহিছে আহচোন মই বিয়াত আহিব নোৱাৰিলোঁ বুজিছানে আমাৰ এখেত আহিছিল যেনিবা সেই তাকেই বোলো মই আজি কইনাজনী গৈ চাই থৈ আহোঁগৈচোন ভালে কৰিলে আকৌ আহিলে কইনা চাবলৈ আপুনি বহকচোন দেই মই বাইদেউকে ওচৰৰ পৰা মাতি থৈ আহোঁগৈ শুনাই নাই নেকি চাগে বৰুৱানী বাইদেউ আহিছে মই বোলো তাকে কোন আলহী আহিলেনো আকৌ মই সেই বিয়াত আহিব নোৱাৰিলোঁ যে আমাৰ বৰুৱাকে পঠিয়ালোঁ সেই মই বোলো আজি কইনাজনী চাই আহোঁগৈ ভালে কৰিলে আকৌ পাই ৰ'ব মই বোৱাৰীজনীক মাতিছোঁ পিংকি চাওঁ এইফালে আহাচোন আলহী এগৰাকী আহিছে তোমাক চাবলৈ মা এয়া দেই পিংকি আমাৰ বোৱাৰী বৰ মৰম লগা বোৱাৰী আনিলে পাই বাইদেউ তাকেই পিংকি আমাৰ বৰুৱানী বাইদেউ দেই নমস্কাৰ খুৰী আপুনি সেই বহকচোন মই আপোনাৰ কাৰণে চাহ কৰোঁগৈ হ'ব বাৰু ঠিক আছে চোৱা বাইদেউ বোৱাৰী বৰ মৰম লগা পালে কিন্তু দেই হয় নেকি পিছে বোৱাৰীৰ ব্যৱহাৰ পাতি কেনেকুৱা পাইছে ব্যৱহাৰ পাতি এতিয়ালৈ বাৰু ভালেই পাইছোঁ তেতিয়া পিছলৈহে কি হয় আৰু ভালেই হ'ব দিয়ক তাকেই ভাল হ'লেই ভাল আৰু বৌ তুমি ৰেডি হ'লানে বোলা দাদা আৰু সেই মাহী ৰখি আছে হ'ল বোলা তুমি ওলালা বৌ মই কেতিয়াবাতে ওলালোঁ বোলা ঠিক আছে বোলা